যে আমাক বদলেণ্ড লাগিবই, বদলেণ্ড অবিহনে আমার একো নহয়। बड'लेण्ड दाबि बड'लेण्डआ जों बर'फोरनि थाखाय मासनि गोनांथार। बेखौ जों बर'नि अनगायै गुबुन हारिफोरा रावबो मिन्थिया, नङा होमबा रायजोफोर? जायखौ लानानै दिनै जोंनि बर'नि मेलेमजिबि गोबां दैदेनगिरिफोरा आरो खनसेबाव बड'लेण्ड नांगौनि दाबि खालामदों। थ' रायजोफोर, जों बयबो हेफाजाब होनांगोन। लोगोसे जोंनि बर'नि मेलेमजिबि दैदेनगिरिफोरजों लोगोसे दावराव दोख्रेब नार्जारि सारआ बे बड'लेण्ड सोरजिनायखौ माबायदि लामाजों थांगोन, नैबे खौरांनि गेजेरजों बिथाङा माखासे खोथाफोर फोरमायदों। थ' रायजोफोर, भिडिअखौ जोबजासिम नायलां आरो जेसे हायो शेयार खालाम आरो गोदानबा साबस्क्राइब खालामना होदो। थ' आरो मोनसे फिसा कमेन्ट हरबानो जाबाय रायजोफोरा। যে আমাক বদলেণ্ড লাগিবই, বদলেণ্ড অবিহনে আমাৰ একো নহয়। বড'লেণ্ড দাবীটো আমি সমৰ্থন জনাইছোঁ আৰু গোৰ্খাসকলেও আজি তেখেত নেতৃবৃন্দসকলে আমাৰ যিটো বড'লেণ্ড দাবী, এই বড'লেণ্ড দাবী তেখেতসকলেও সমৰ্থন জনাব। আজি এইটো একমতভাৱে আমি আলোচনা কৰিলোঁ আৰু পৰ্যায়ক্ৰমে আমি নেক্সটত আমি বহিম, একেলগে আমি দাৰ্জিলিঙত গৈ আলোচনা কৰিম আকৌ, আৰু কেনেধৰণৰ আমি আন্দোলনটো আগবঢ়াই লৈ যাম এই বিষয়ে আমি বৃহৎভাৱে আলোচনা কৰিম। আৰু যিকোনো সময়ত ছেপাৰেটলি তেওঁলোকেও যদি আন্দোলন কৰে, আমি আমাৰ তৰফৰ পৰা তেখেতসকলৰ মুভমেণ্টক আমি ছাপোৰ্ট কৰিম। আৰু আমিও যদি ছেপাৰেটলি আমি প্ৰগ্ৰাম লওঁ আন্দোলনৰ, এই কাৰ্যসূচীবোৰত গোৰ্খালেণ্ড ডিমাণ্ড কমিটি তেখেতসকলৰ নেতৃবৰ্গেও আমাক সমৰ্থন কৰিব। আৰু ইয়াৰ বাহিৰেও আমি কেতিয়াবা আকৌ মানে দিল্লীলৈ গৈ একজুটভাৱে ধৰ্ণা দিব বুলি আমি আজি আলোচনা উপনীত হৈছোঁ। আমি মানে দৃঢ়ভাৱে ক'ব বিচাৰিছোঁ যে আমাক বদলেণ্ড লাগিবই, বদলেণ্ড অবিহনে আমাৰ একো নহয়। আমাৰ মূল দাবীটো আছিলে আগৰ পৰাই বদলেণ্ড ৰাজ্য সৃষ্টি কৰা, আৰু বড়োফা উপেন্দ্ৰ ব্ৰহ্মই এই বদলেণ্ড ৰাজ্য সৃষ্টি কৰিবৰ কাৰণে আমাক মানে পথ দেখুৱাইছিলে। আৰু তেখেতে আমাক উৎসাহ অধিকনে যোগাই তেখেতে আমাক মানে বচন দি গৈছিলে যে বদলেণ্ড নোহোৱালৈকে আপোনালোকে একগোট হৈ যুঁজিব লাগিব আৰু একগোট হৈ বদলেণ্ডৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। তেখেতে আমাক এই মানে উপদেশ আমাক দিছিলে। সেইকাৰণে আমি এই তেখেতৰ উপদেশটো লৈ আজি আমি বদলেণ্ডটো যেনে হ'লেও সৃষ্টি কৰিম, এই দৃঢ় ভাষ লৈ আমি আন্দোলন কৰিবৰ কাৰণে আমি আজি একগোট হ'লোঁ। আমাৰ আজি আছে এই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আৰু ছিনিয়ৰ ষ্টুডেণ্ট ফৰাম আছে, এক্স ভলণ্টিয়াৰ ফ'ৰ্চ আছে আমাৰ, আৰু মঞ্চ আছে। অকল এইটোৱেই নহয়, আমাৰ লগত বহুতো আৰু ওলাই আহিব, কিয়নো বড়োলেণ্ড ৰাজ্যৰ মানে যে আমাক লাগে সেইটো সকলোৰে বড়োবিলাকৰ মাজত মানে কেছত সেইটো আছে। সেইকাৰণে যেতিয়া আন্দোলন ষ্টাৰ্ট হ'ব এইটো চবেই ওলাই আহিব, ৰাইজে ওলাই আহিব, আমি এইটো জানো। আমি আশাবাদী যে আমি যেতিয়া প্ৰগ্ৰামটো ল'ম, আন্দোলনৰ প্ৰগ্ৰামটো ল'ম, কাৰ্যসূচী ল'ম, তেতিয়া ৰাইজে আমাক সহযোগ কৰিব, এইটো আমি আশা কৰোঁ।